পোনপ্ৰথমে আপোনালোকে জয় বাবা বুলি কমেণ্ট এটা কৰক আৰু অগ্নিনাভ শিৱ মন্দিৰ নাজিৰালৈ কোনে কোনে আহিছে কমেণ্ট এটা কৰিব। আমাৰ দাদা বৌ বুলি কৈছোঁ। আপোনালোক ক'ৰ পৰা আহিছে? ধেমাজিৰ পৰা আহিছে। চাওক বহুত দূৰ দূৰণিৰ পৰা আহিছে। ময়ো দাদাহঁতৰ দোকানত সোমালোঁ, অগ্নিনাভ শিৱ মন্দিৰ চাবলৈ আহিলোঁ আৰু এইফালে অকণমান বজাৰ কৰিলোঁ। বাইদেউ বজাৰ পাতি কেনেকুৱা চলিছে এনেই কৈ দিয়ক বাইদেউ। হা ভাল ন? বৈ বৈ আমি গুৱাহাটী আমি ইয়াত অকণমান তেল ল'লোঁ। এই আইসকল আহিছিলে। আপোনালোক ক'ৰ পৰা আহিছে কৈ দিয়কচোন। গুৱাহাটী আপুনি গুৱাহাটী? আপুনি গুৱাহাটী? গুৱাহাটীৰ পৰা আহিছে দিছে নহয়, বহুত দূৰ দূৰণিৰ পৰা আহিছে। আজি কিন্তু বহুত ভিৰ কম বুলিয়ে কৈছোঁ বাৰু। মই সোমালোঁ আৰু আগতে এবাৰ আহিছিলোঁ বহুত ভিৰ তেতিয়া একদম লাইন নিচিগে মানে। শুনি আছিলোঁ আমি মন্দিৰৰ হেৰি কথাটো। আজি প্ৰথম আহিছোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে। ভাল লাগিলে এনেকৈ দিয়ক। আপোনালোক কোন কোন আহিছে কমেণ্টত কৰি দিব বাৰু। এইফালে যাওঁ, পায়স অকণমান লৈ লওঁগৈ। মন্দিৰলৈ যদি আপুনি দান বা বৰঙণি আগবঢ়ায় তেন্তে পোনপটীয়াকৈ দান পাত্ৰ অথবা কাউণ্টাৰত জমা দি নাম ৰচিদ সংগ্ৰহ কৰি ল'ব কৈছে। আজি ভিৰ কম দেখিবলৈ পাইছে আপোনালোকে। হয়, বহুত দিনৰ মূৰত আহিলোঁ। আগতে এবাৰ আহিছিলোঁ। আপোনালোকেও আহিছিলে নেকি কমেণ্ট এটা কৰিবচোন। আৰু আজি সঁচাকৈ দেখিবলৈ পাইছে আপোনালোকে ভক্তবৃন্দৰ সংখ্যা কম যদিও ইমানো কম নহয়। চাওক এইফালে লাইন পাতি আছে আৰু এইফালে ডাঙৰ যিগছি চাকি মিঠাতেল ঢালে যে এই চাকি গছিত তেল ঢালিছে এইফালে। আৰু ময়ো পায়স ল'লোঁ আৰু এতিয়া যাওঁ। পায়স ল'লোঁ। এইফালে আপোনালোকে চাওক ডাষ্টবিন আছে। সৌফালে ভৰিকেইটা তিয়াই ল'ব লাগিব আৰু ইয়াতে এইখন গেট মানে একদম ওলাই আহিলোঁ। এইয়া বাহিৰত চাওক বাহিৰৰ দৃশ্যটো লগ পাই ভাল লাগিব দেই। এইফালে চাওক